আৰু মাটি পেলাব লগা আছে নহয় কেইদিনমান মোৰ এতিয়া মাটিৰ অৰ্ডাৰ আছিল ডুবাইত মাটি পেলাব লাগে ডুবাইত ৰেলি দিলে কেনে হ'ব ৰেলি দি অলপ ইমাৰ্জেঞ্চি লাগে হেলিকপ্টাৰ দি পেলাই নেদেখে হেলিকপ্টাৰ দি পেলাই দিলেতো আপটিবত 10 লাখ মানকে লাগিব এই 10 লাখ নহয় 15 লাখকে দিম দেচোন 15 লাখকে দিব হেলিকপ্টাৰ দি পেলাই দি যিমান পেলাই পৰা কেইটিপ লাগিব দিবি 20-25 টিপ মা 20-25 টিপত বহুত টাকা হৈ যাব টাকা তাতে ডুবাইত যি টাকা বানপানী কৰি দিয়া পাৰি হয় নেকি তেতিয়াহ'লে এটা কাম কৰোঁ মাটি লৈ যাওঁ আৰু ফেলাই দি আহোঁ কি আলোচনা কৰিছ আমি মানে ডুবাইত মাটি পেলাম হেলিকপ্টাৰে দি ভাবি আছো হেলিকপ্টাৰে মাটি পেলাবি ডুবাই 200 মাটিৰে তন্ত কিনবা পইচা নাই আৰু ডুবাইত মাটি পেলাবি কি কহা তুমি আমি 200 কিনবার পইচা নাই আৰু মোক দেখিছা নাই এতিয়া মই আমেৰিকাত ঘৰ বান্ধি পুৰা ষ্টেণ্ডাৰ্ড আছো হোৱাইট হাউস তো তুমি বান্ধিলা আমি গম পা নাছিলো আৰু তহঁতে ডুবাইত মাটি পেলাব কথা কৈ আছে 200 মাটি কিনবা পিছে হোৱাইট হাউস তো বান্ধা যে কইনা পিছে কি হ'ব হোৱাইট হাউস তো বান্ধিতো নহ'ব কইনাও তো চাব লাগিব আমি তো বিয়া চিয়া কৰি চলি বলিৰ বাপেকে হলো 60টা চলি দুৰ্গা পূজা দেখাব নিলেও কান্ধত দুটা লং হাতত দুটা লং কলাত এটা লং ইয়াৰ মই নাপালো লাগছো মানে মোক জীৱনটো তাৰ পইচাই বহুত হ'ব তহঁতে কি লেভেল মাৰা কথা কৈছা মুকেশ আম্বানী আপি মোৰ লগত কেতিয়াবা খালি মই বিয়া কৰা নাই কত বলিউডৰ আপি মোৰ লগত পাগলা হৈ আছে মোৰ কাৰণে আৰু তহঁতে কৈছা মোক লেভেল মাৰা বুলি কি কয় আমি বিয়া কৰান্তে 50 বছৰৰ আপি বিয়া কৰিলো 16 বছৰৰ নাপায় তোক আৰু এক টন নিদিং বুলি কৈ আছে হলিও তহঁতৰ ষ্টেণ্ডাৰ্ড মই ষ্টেণ্ডাৰ্ড মিলে না মই ভাগা চাইকেল লৈ ঘূৰি ফুৰোঁতে ক'তো কুকুৰৰ খেদা খালোঁ কিন্তু আজিকালি মই জিপচিৰ আগত ঘূৰোঁ তাৰ কাৰণে ক'তো আপি পাগল জিপচিৰ আগত ঘূৰা আগত মানে মই জিপচি চলাওঁ এতিয়া জিপচি চলা আমি আৰু ভাবিলো না তই আগতে ঘূৰা জিপচিখনৰ এতিয়া সেইকাৰণে মোৰ কাৰণে আপি পাগল তেজপুৰত যে পৰি আছে সেইকেইটা তোমাৰহে প্ৰেমত পাগল আজিহে গম পালো যাও ফটোৱা কথা নকবি যা যা ফটো চিনিয়ে নাপায় এনপাং ই অলপ কালা আনবা সি সেইকাৰণে কৈছে তেজপুৰৰ সেইকেইটা পিন্ধি বুলি কৈছে অলপ কালাই যেন অলপমান টাৱাৰৰ প্ৰব্লেম আছে তই মোৰ কথা কি খুচ খুচি আলোচনা কৰি আছা বাদ দিও পৃথিৱীৰ কথা এতিয়া মংগল ঘৰত মাটি কিনিব লাগে ডাইৰেক্ট আমেৰিকাত যাম আমেৰিকাত বেটাৰী গাড়ী কিনিম বেটাৰী গাড়ীত উঠি কেনে ডাইৰেক্ট নৰেনকাৰ বাগদলদি ফোন কৰিম একদম মংগল আজিকালি তাতে বেটাৰী ষ্টেচন নেকি তাতে বেটাৰী গাড়ী কিনলি পায়ে আমেৰিকাত বেটাৰী গাড়ী 1 টাকাতে দে 1 টাকাতে দে 1 টাকাতে দে ঠিকে আছে দে মই যাম তো ভাই আছো তো বিয়া ফালতু কথা পাতি দে যা আমিও যাম যা মাল চাবা যাম আমিও কম ভাই বম মাল চাবা যাম ও নো দেখাই নাই বেকখেপত মই দেখাই নাই আজি অলপ টেনচনতে মই দেখা পোৱা নাই বাইকখন দেখা নাই মই দেখা নাই ৰ তই গাড়ীখন থিয়া কৰি থব লাগছিল এখন তো বাগা দে চুকি লাগছি আমি মাল খাইছো ইয়াৰো নিচা লাগছে ষ্টেণ্ডাল লৈ ষ্টেণ্ডাল ষ্টেণ্ডাল অলপমান টেনচনতে যোৱাকালি তিৰি মোক চিৰা খেলাই দি গুবাইছো আজি টেনচনতে অলপ খাই দিছো ষ্টেণ্ডাল মই দেখা নাই মই দেখা কৰি দি মোৰ নিচা লাগছি মই দেখা নাই মই দেখা কৰি দি না তোৰো নিচা লাগছি মই দেখা নাই গলটো ভাঙবে নেকি গলটো ভাঙবে নেকি অলপ চাফা দেখি এখানে মাল খাচ্ছি এখানৰ বেগ গিয়াৰ কত লাগাবা লাগবো
এই দেখো বোলে মাটি কিনি দেখি মা উঠাই কাম কি কবি দোষ আজি তিৰি টেনচনতে অলপ মাল খালো বিয়া কৰালো তালা তিৰি চলে একপাল জন্ম দিলো কি কবি তিৰিৰ কথায়ে শুনবি না চলিক হলিক্সে কিনিবি না তিৰিক চিৰা হাৰিয়ে কিনিবি টেনচনতে ভাই কি কবি মংগল ঘৰত মাটি কিনা পইচাই দি খাই দিলো আৰু কি কবি ৰাতিপুৱাই পুৱাই তিৰি 10 টাকা ঝাৰু দি দি খুব বেছি পিঠি চাবা নৰি ডামৰা গৰু কুবা এই তিৰিৰ কিবা কাপোৰ আৰু চলিৰ হৰলিক্স খাবি নেকি তই ডাঙৰ দে মদ খাবি নেকি আমি ইয়াত টেনচনতে খালো তই বিয়া নকৰাই যি কষ্ট ভালে কষ্ট সেইকাৰণে কৈছিলো না মোৰ নামাজ দে মই এতিয়া যাই থাকোঁতে নহ'লে মোৰো কাম আছে বহুত ইনকামো নাই মংগল ঘৰত পাতি কিনাতো বাদেই দিলো সেইদিনাখনে সিহঁতৰ পইচাটো মাল খাই খেদালো আৰু এতিয়া নোলে আৰু চলি হৰলিক্স লগা আছে হৈ পৰি দিনা আধা বটল হৰলিক্স কিনি আনিছো মই আৰু হৰলিক্স কিনি দিবই পৰা নাই এদিনা কলা আনবা পইচা কাটাই দি লৈ গেলো মোৰ ঘৰত মাটি কিনি কিনিলো কিছু মাল খাওঁতে গেল না মোৰ আৰু কইনাক শাৰী এখনো লাগে কিবা বোলে দুৰ্গা পূজা না চুৰ্গা পূজা আহিছে নাজানো নহয় তাৰে কেনে বোলে কিবা শাৰী লাগে মই বোলো শাৰী লোৱাতকে ভাল দুখন প্লাষ্টিকৰ বস্তাৰে চিলে দিম এখন নহয় বোলে বিকি তই ইয়াতে আহিছা তোৰ যিটো পলাই গ'ল কি মৰা নাই ৰখ জিন্দাই আছো মই মেডিকেলত যাম